আপোনালোক আজি এই অনুষ্ঠানত যেহেতু যোগদান কৰিছে সাংবাদিক বন্ধু হিচাপে তাৰ কাৰণে আমি ধন্যবাদ জনাইছো। গাৰ্লছ কলেজ কোকৰাঝাৰ 1990 চনত প্ৰতিষ্ঠা হৈছিল। প্ৰভিন্সিয়েলাইজ হ'ল 2013 চনৰ জানুৱাৰী মাহত। গতিকে প্ৰভিন্সিয়েলাইজেশ্যনৰ দিশৰ পৰা যদি চাওঁ আমি তেনেই এখন নতুন সৰু কলেজ, কিন্তু আমি গৌৰৱৰে ক'ব পাৰোঁ যে যোৱা কেইটা বছৰৰ আমাৰ শিক্ষকবৃন্দৰ যি প্ৰচেষ্টা আৰু তেওঁলোকৰ যি ত্যাগ তাৰ বিনিময়ত আজি কোকৰাঝাৰ জিলাৰ ভিতৰতে গাৰ্লছ কলেজ কোকৰাঝাৰে নিজৰ এটা সুকীয়া পৰিচয় ৰক্ষা কৰিবলৈ সক্ষম হৈছে। এতিয়া 2013 চনৰ পৰা 2019 চন অহাৰ লগে লগে আমি নাকৰ দ্বাৰা আমি মূল্যায়ন কৰিবলৈ সক্ষম হৈছোঁ আৰু 2013 চনত যিবোৰ প্ৰভিন্সিয়েলাইজ হৈছিল সেই আটাইবোৰ কলেজৰ ভিতৰত গাৰ্লছ কলেজ হিচাপে আমি হলো একমাত্ৰ কলেজ। গতিকে এই কলেজখনৰ দ্বিতীয় পৰ্যায় ইতিমধ্যে আৰম্ভ হৈছে। 3 বছৰৰ মূল্যায়নৰ তালিকা আমি দাখিল কৰিছোঁ। আমাৰ মহাবিদ্যালয়ৰ বৰ্তমান যি ছাত্ৰীৰ সংখ্যা সিও দিনে দিনে বৃদ্ধি পাই আছে। ইয়াৰ যি ৰেজাল্ট সেই ৰেজাল্টৰ লাহে লাহে গুণগত যিটো ৰেজাল্ট, কোৱালিটিৰ যিটো ৰেজাল্ট সেইটো আমি দিবলৈ সক্ষম হৈছোঁ। এই বছৰ আমাৰ বাংলা বিভাগত মুঠ 10জনী ছাত্ৰী আছিল, 10জনৰ 10জনে প্ৰথম শ্ৰেণী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। হায়াৰ ছেকেণ্ডেৰীতো আমাৰ 5জনে ফাৰ্ষ্ট ডিভিজন উইথ লেটাৰ পাবলৈ সক্ষম হৈছে। গতিকে আমি আশা ৰাখিছোঁ যে অনাগত দিনত আমি কেৱল কোকৰাঝাৰে নহয় গোটেই বিটিআৰৰ ভিতৰত এটি নামজ্বলা নাৰী শিক্ষাৰ প্ৰতিষ্ঠান হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম। বিটিআৰ চৰকাৰৰ ওচৰত আমি বিভিন্ন নিবেদন কৰিছোঁ ইতিমধ্যে। তেওঁলোকে কিছু দিছে, কিন্তু তথাপি গুণগত শিক্ষা দিয়াৰ বাবে বিশেষকৈ আমাৰ যিটো নতুন শিক্ষানীতি আছে সেই শিক্ষানীতি যেতিয়া কাৰ্যকৰী কৰিম আমি তেতিয়া আমাৰ বিভিন্ন অসুবিধা হ'ব আৰু সেইবাবে আমি আশা কৰিছোঁ যে বিটিআৰ চৰকাৰে আমাৰ এই গাৰ্লছ কলেজখনৰ প্ৰতি বিশেষ মনোযোগ হয়তো দিব আৰু নতুন শিক্ষানীতিৰ যিটো ৰূপায়ণ সেই ৰূপায়ণ কৰোঁতে যাতে আমি সফল হ'ব পাৰোঁ। বিশেষকৈ আমাৰ সমাজৰ যিসকল নাৰী, যিসকল মাৰ্জিনেলাইজ শ্ৰেণীৰ তেওঁলোকক যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ গুণগত দিশৰ পৰা, তাৰ কাৰণে যদি চৰকাৰে আমাক সহযোগিতা কৰে নিশ্চয় আমাৰ যাত্ৰাত আমি সফল হ'ম। এইখিনি মই মহাবিদ্যালয়ৰ তৰফৰ পৰা আপোনাৰ জৰিয়তে জনাবলৈ বিচাৰিছোঁ। ধন্যবাদ। কলেজৰ 33তম নৱাগত আদৰণি সভাত বহুতো অতিথি আহিছে আৰু বহুত ভাল লাগিছে, কাৰণ নৱাগত ছাত্ৰীসকল আমাৰ মহাবিদ্যালয়লৈ আহিছে। তেওঁলোকৰ বহুত সপোন লৈ আহিছে আমাৰ মহাবিদ্যালয়ত। বিভিন্ন মহাবিদ্যালয়ত নজয়কে আমাৰ গাৰ্লছ কলেজত আহিছে। তেওঁলোকে বিভিন্ন সপোন লৈ আহিছে। তেওঁলোকৰ যাতে সপোনবোৰ পূৰণ হয় সেইটো বিচাৰোঁ আৰু তেওঁলোকে যাতে ইয়াতে তেওঁলোকৰ যিখিনি সপোন লৈ আহিছে সেইখিনি সপোন যাতে পূৰণ হয় সেইখিনি মই বিচাৰোঁ।